Hey. Welcome back to my YouTube channel. এয়া আমাৰ ভয়েস আসাম পুলিচ ভয়েস বেটেলিয়নৰ কাৰণে আমি প্ৰেক্টিছৰ কাৰণে ওলাই আহিছোঁ। এয়া চব এখন আমাৰ গ্ৰাউণ্ডখন ফিল্ডখন। হেল্ল' বন্ধুসকল, কি খবৰ? ৱেলকাম মাই টু নিউ ভিডিঅ'। আৰু মই এতিয়া আছোঁ ঘিলাগুৰি হাইস্কুল খেলপথাৰত। আৰু আমাৰ অহা 3 মাৰ্চত আমাৰ আসাম ফৰেষ্টৰ ইণ্টাৰভিউ আছে, সেইকাৰণে আমি দৌৰ মাৰিবলৈ আহিছোঁ। আগতে ৰাতিপুৱা দৌৰ মাৰি আছিলোঁ, এতিয়া 9টামান বাজিলে, 9টা বাজি গৈছে প্ৰায়। এতিয়া আহিছোঁ আৰু ৰ'দত দৌৰ মাৰিব আহিছোঁ, ৰ'দত প্ৰেক্টিছ কৰিবলৈ আহিছোঁ। আৰু অহা 3 তাৰিখে আমাৰ মানে ইণ্টাৰভিউ হ'ব। আমি যিহেতু গম পাইছোঁ তাত ৰ'দত আমি দৌৰ মাৰিবলৈ পাম, বিশেষ সূত্ৰে গম পাইছোঁ, সেইকাৰণে আমি 3টা বজাত দৌৰ মাৰিবলৈ আহিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি কেনেদৰে দৌৰিম আৰু আমি মানে আমাৰ ট্ৰিক্সবিলাক আপোনালোকক কৈ যাম, আপোনালোকে শিকিব পাৰিব আৰু দৌৰিব পাৰিব। আমাৰ ইণ্টাৰভিউটো 3 তাৰিখে আছিলে, এতিয়া তুমি দৌৰ মাৰিছা, কোৱাচোন বন্ধু। মই এতিয়া দৌৰ মাৰি আছোঁ। এতিয়া মানে বহুত দিনৰ মই প্ৰিপেৰেশ্যন কৰি আছোঁ। এতিয়া মাৰ্চৰ 3 তাৰিখে কি হয় আৰু নেজানিছোঁ। এতিয়া যোনখিনি টিপছ আমি ফ'ল' কৰি আছোঁ, এতিয়া আমি ইণ্টাৰভিউ 1 সপ্তাহমানৰ আগত মানে যোনটো মানে টাইমত মাৰিব লাগে, পুটিং টাইম দিয়ে, সেইটো টাইমত আমি প্ৰেক্টিছ কৰিব লাগে। কাৰণ আমি যদি পুৱা গধূলি আমি প্ৰেক্টিছ কৰোঁ, আমি যোনটো এতিয়া 10টা 9টা বজাত আমি প্ৰেক্টিছ কৰোঁ, সেইটো সময়ত আমি যোনখিনি ৰানিঙৰ আমি টাইমবিলাক সক্ষম হওঁ, সেইখিনি মানে বহুত মানে শ্বৰ্ট হৈ যায় বা ৰং হৈ যায়। সেইটো কাৰণে অভ্যাসটো কৰিব লাগে সেইখিনি আৰু। আমাৰ 3 তাৰিখে ইণ্টাৰভিউ আছে আৰু আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ। তো এই ফিল্ডখন গোটেইখন আপোনালোকক দেখাই দিছোঁ, এইখনতে আমি প্ৰেক্টিছ কৰি আছোঁ। ইয়াত ফিল্ডখনত তুমি কেইপাককৈ দৌৰিছোঁ, আমি কৈ দিয়াচোন আমি কেইপাককৈ দৌৰি আছোঁ ইয়াত। আমি 8 পাক মাৰিলেই 3200 মিটাৰ হয়, কিন্তু তাততো যিহেতু 10 পাক দিব, আমি 10 পাকে মাৰি দিছোঁ মানে। আমি মানে ইণ্টাৰভিউটোত আমি যিহেতু 3200 মিটাৰ দৌৰিব লাগিব, আৰু এই গোটেই ফিল্ডখন যিহেতু দেখিছে, এইখনত মানে এটা পাকত 400 মিটাৰতকৈ অলপ বেছি হয়। তো আমি ইয়াত 8 পাক মাৰিলে 3200 মিটাৰ হৈ যায়। তো আমি তাত যিহেতু 10 পাক মাৰিবলৈ পাম, আমাৰ শিৱসাগৰত আমাৰ যিহেতু ইণ্টাৰভিউ হ'ব লিগিৰি পুখুৰীত, তো আমি ইয়াতে 10 পাক ইণ্টাৰভিউ ডাইৰেক্ট ইণ্টাৰভিউ মৰাৰ আগতে আমি ইয়াতে প্ৰেক্টিছ কৰিছোঁ, 10 পাক মাৰি আছোঁ। আৰু আমি এই চুকটোলে আপোনালোকে দেখাইছোঁ, এই গৰু ছাগলীখিনি মানে য'ত থিয় হৈ আছে, তাতে আমাৰ জাঁপ মৰা কোৰ্টখন আছে, আৰু আমি তাতে জাঁপো প্ৰেক্টিছ কৰি আছোঁ। তো জাঁপ কিমান মাৰিছা কৈ দিয়াচোন, মানে জাঁপ কিমানলৈকে মাৰিছা এতিয়া? জাঁপ এনেই 17-18 ফুটমান আহে। এতিয়া মানে আগত মোৰ অহা নাছিলে, এতিয়া মানে বহুত মানে প্ৰেক্টিছ কৰিছোঁ। মানে কিছুমান মানে লং জাঁপৰ এক্সাৰচাইজ আছে, টিপছ আছে, সাধাৰণতে ইউটিউবে মানে গুগলত চাৰ্চ কৰিলে পোৱা যায়। সেইবিলাক যদি ফ'ল' কৰা যায়, মানে সম্পূৰ্ণ মানে 4-16 ফুট অহা চান্স আছে মানে। আৰু এতিয়া আমি যিহেতু অহা 3 মাৰ্চত তুমি ইণ্টাৰভিউ দিবলৈ যাবা, লগত কি ডকুমেণ্ট লৈ যাব লাগিব অকণমান জনাই দিয়া, যিখিনি আমাৰ কিছুমান নতুন কেণ্ডিডেট যাব, সিহঁতি নাজানে ভালকৈ। তুমিতো আগত দিছা, এক্সপিৰিয়েঞ্চ আছে। যোনখিনি মানে এতিয়া এপ্লাই কৰিছিলা, PIC হওক, OBC, তাৰপৰা মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট, ফটো, এতিয়া যিহেতু এক্সচেঞ্জ কাৰ্ড এটা উলিয়াইছে, সেই এক্সচেঞ্জ কাৰ্ডটো আমি মানে যোনবিলাক মানে এপ্লাই কৰিছিলোঁ, সম্পূৰ্ণ মানে ডকুমেণ্টছখিনি অৰিজিনেলখিনি লৈ যাব লাগে। আৰু অৰিজিনেলখিনি নিব লাগে, আৰু প্ৰতিটো ডকুমেণ্টছৰ মানে 2টা বা 3টা কপি মানে জেৰক্স কৰি লৈ যাব লাগে। আৰু বন্ধুসকল, আমি এতিয়া প্ৰেক্টিছ কৰিম, অলপ পিছত দৌৰ মাৰিম। আৰু আমি এইটো দেখিছে গ্লুকন দি লৈ আনিছোঁ, আমাৰ এনাৰ্জি ড্ৰিংক, মানে পানী খাম দৌৰ মাৰি। আৰু এতিয়া অলপ পিছত প্ৰেক্টিছ কৰিম, আপোনালোকক আমাৰ প্ৰেক্টিছৰ ভিডিঅ' দিম, মানে ইয়াত দৌৰা আৰু আমি জাঁপ মৰা ভিডিঅ' ইয়াত মই এড কৰি দিম, আপোনালোকে চাব। আৰু কিবা যদি জানিবলগীয়া থাকে কমেণ্ট কৰক, মই ভিডিঅ' নেক্সট বনাম। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু যিখিনি নতুনকৈ কেণ্ডিডেটে ইণ্টাৰভিউ দিবলৈ যাব, তো সেইখিনি ভালকৈ প্ৰেক্টিছ কৰি থাকক। আমাৰ শিৱসাগৰ আৰু চৰাইদেউখিনিতো অহা 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব, অলৰেডি বাকীখিনি হৈ আছে, ছোৱালীখিনি হৈ আছে। তো ল'ৰাখিনিৰ কথা কৈছোঁ বিশেষকৈ, তেওঁলোকেও প্ৰেক্টিছ কৰি থাকক। ছোৱালীখিনি অলৰেডি হৈ আছে, তেওঁলোকে যিখিনি দিয়াগৈ নাই ছোৱালী ইণ্টাৰভিউ, সেইখিনিও প্ৰেক্টিছ কৰক। আৰু সকলোৱে ইণ্টাৰভিউ ভাল হওক, তাকে কামনা কৰিছোঁ। 10 পাক দৌৰ মাৰিলোঁ, আৰু এতিয়া আমি জাঁপ মাৰিবৰ কাৰণে গৈছোঁ। আমি ইয়াতে জাঁপ মাৰিম, আৰু আমাৰ ইয়াত এক্সিলেণ্ট মৰা ল'ৰা হৈছে, এয়া এক্সিলেণ্ট মাৰিব 18 ফুট, চাই থাকক। ককাই বুলি চাই দিয়ক। বন্ধুসকল, এয়া হ'ল আমাৰ দৌৰ মৰা গ্ৰাউণ্ডটো, আৰু এয়া হ'ল চিনডাল, আৰু ইয়াত দৌৰ মৰা আমি ইয়াত চিন বনাই আছোঁ। ইয়াত বালি দিয়া আছে 14, 15, 16, 17, 18 ফুট। আৰু এয়া ফিল্ডখন, এতিয়া ইয়াত জাঁপ মাৰিব। এয়া চব কৰি আছে, কি কৰিছে এইটো কি বুলি কয়? আৰু এইফালে এজন দৰ্শক, এইফালে চাই দিয়ক।
কোৱা ইয়াৰ পিছত Huh?